নমস্কাৰ বন্ধু বান্ধৱীহঁত তোমালোকৰ খবৰ ভালনে তোমালোকে ঘৰত অধ্যয়ন নিশ্চিতভাৱে কৰি আছা আজি তোমালোকৰ মাজলৈ লৈ আহিছো অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় বেংক আৰু মুদ্ৰা ব্যৱস্থাৰ পৰা তোমালোকৰ কাৰণে অতি দৰকাৰী কিছুমান কোৱেশ্চন এনসাৰ তোমালোকৰ মাজত আগবঢ়াবলৈ আৰম্ভ কৰিছো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ যত্ন কৰিবা তো আহা বন্ধু বান্ধৱীহঁত ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল মান মুদ্ৰা কি উত্তৰটো হৈছে মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক এই একক হৈতে বাকিবোৰ এককৰ মূল্য সম্পৰ্কিত আন এটা কোৱেশ্চন হৈছে তপত মুদ্ৰা কি এনসাৰটো হ'ল গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্যলৈ যেতিয়া জল্পনা কল্পনাৰ অন্ত নাথাকে তেতিয়া দেশখনৰ পৰা মূলধনৰ বহিৰ্গমন হয় মূলধনৰ বহিৰ্গমনে তপত মুদ্ৰাৰ সৃষ্টি কৰে আন এটা প্ৰশ্ন হ'ল সংকুচিত মুদ্ৰা কিদৰে সৃষ্টি হয় এনসাৰটো হৈছে যেতিয়া কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰে তেতিয়া সদস্য বেংকবোৰেও সুদৰ হাৰ বৃদ্ধি কৰে ফলত ঋণ লওঁতাই কম পৰিমাণে ঋণ লয় ইয়াৰ ফলস্বৰূপে মুদ্ৰাৰ যোগান কমি যায় এইদৰেই সংকুচিত মুদ্ৰাৰ সৃষ্টি হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সুলভ মুদ্ৰা কিদৰে সৃষ্টি হয় কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ লওঁতাই অধিক পৰিমাণে ঋণ লয় আৰু মুদ্ৰাৰ যোগান বৃদ্ধি হয় এনেদৰেই সুলভ মুদ্ৰাৰ সৃষ্টি হয় আন এটা প্ৰশ্ন হ'ল কলা মুদ্ৰা কি কোনো এজন ব্যক্তিয়ে আয়কৰ ফাঁকি দি যি মুদ্ৰা জমা কৰে তেনে মুদ্ৰাকেই কলা মুদ্ৰা বুলি কোৱা হয় আন এটা কোৱেশ্চন উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা কাক বোলে দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোকেই উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বোলা হয় আন এটা প্ৰশ্ন হ'ল অসীম বিহিত মুদ্ৰা কাক বোলে যি বিহিত মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেনদেন সম্পন্ন কৰিব পাৰি তেনে মুদ্ৰাক অসীম বিহিত মুদ্ৰা বোলে অবিহিত মুদ্ৰা কাক বোলে উত্তৰটো হৈছে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় তেনে মুদ্ৰাক অবিহিত মুদ্ৰা বোলা হয় আন এটা প্ৰশ্ন হ'ল এটা অবিহিত মুদ্ৰাৰ উদাহৰণ দিয়া এটা অবিহিত মুদ্ৰা হ'ল চেক মুদ্ৰা আন এটা কোৱেশ্চন হৈছে আদেশী মুদ্ৰা কাক বোলে ইয়াৰ এনসাৰটো হ'ল চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰা হয় সেই মুদ্ৰাক আদেশী মুদ্ৰা বোলে আন এটা কোৱেশ্চন আদেশী মুদ্ৰাৰ দুটা উদাহৰণ দিয়া আদেশী মুদ্ৰাৰ দুটা উদাহৰণ হ'ল এটা হ'ল কাগজী মুদ্ৰা আন এটা হ'ল ধাতু মুদ্ৰা ইয়াৰ পিছত আন এটা প্ৰশ্ন হ'ল ভাৰতবৰ্ষত স্বীকৃত ভাষাৰ বিষয়ে সংবিধানৰ ক'ত উল্লেখ আছে আমাৰ ভাৰতবৰ্ষৰ স্বীকৃত ভাষাৰ বিষয়ে আমাৰ সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ আছে আৰু আমাৰ সংবিধানৰ অষ্টম অনুসূচীত আমাৰ ভাৰতবৰ্ষৰ বাবে 22টা ভাষা স্বীকৃতি দিয়া হৈছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ধনাদেশ বা নিকট মুদ্ৰা বুলিলে কি বুজা যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় তেনে এবিধ মুদ্ৰা হ'ল চেক মুদ্ৰাক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয় আন এটা কোৱেশ্চন হৈছে ভাৰতবৰ্ষৰ মান মুদ্ৰাৰ নাম কি উত্তৰটো হ'ল ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল টকা এডিবিৰ সম্পূৰ্ণ ৰূপটো কি এডিবিৰ সম্পূৰ্ণ ৰূপটো হ'ল এছিয়ান ডেভেলপমেণ্ট বেংক যাক আমি এছীয় উন্নয়ন বেংক বুলিও জানো আন এটা কোৱেশ্চন হ'ল এছীয় উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হৈছে 1966 চনৰ 19 ডিচেম্বৰ তাৰিখে এছীয় উন্নয়ন বেংক স্থাপন কৰা হৈছিল এছীয় উন্নয়ন বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰটো হৈছে মেণ্ডালয়ঙত অৰ্থাৎ মেণ্ডালয়ং হৈছে ফিলিপাইনছত আন এটা প্ৰশ্ন হ'ল বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন ডিচি অৰ্থাৎ এটা আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত আন এটা প্ৰশ্ন হ'ল বিশ্ব বেংক কেতিয়া স্থাপন কৰা হৈছিল বিশ্ব বেংক 1944 চনৰ জুলাই মাহত স্থাপন কৰা হৈছিল তো বন্ধু বান্ধৱীহঁত
মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায়ৰ পৰা তোমালোকক বহুকেইটা MCQ টাইপৰ ভেৰি শ্বৰ্ট এনচাৰ্ছ টাইপৰ বহুতখিনি কুৱেশ্যন তোমালোকক আগবঢ়ালোঁ। নিশ্চিতভাৱে তোমালোকে ভালদৰে অধ্যয়ন কৰিবা আৰু তোমালোকে দেশলৈ, তোমাৰ গাঁৱলৈ, তোমাৰ ঘৰলৈ মাক দেউতাকৰ সুনাম কঢ়িয়াই আনিবা। ধন্যবাদ।